Hey everyone, welcome back to my YouTube channel Hibi's Lifestyle. আজি আমি খাবলৈ ওলাইছো পন্তা ভাত মানে পইতা ভাত সকলোৰে ফালে বেলেগ বেলেগে ক'ব পাৰে আমাৰ ফালে পন্তা ভাত বুলি কয় মানে পানী দিয়া ভাত আৰু যেহেতু খুবেই গৰম পৰিছে পন্তা ভাত খাই বৰ ভাল লাগে আহক কেনেদৰে যোগাৰ কৰো চাওক পন্তা ভাত কেৱল আমাৰ খায়ে ভাল নালাগে এয়া হৈছে আমাৰ অসমীয়া জাতিৰ পৰম্পৰাগত এক খাদ্য আজি আমি পইতা ভাতৰ লগত খাবলৈ পদিনা চাটনি বনাবলৈ ওলাইছো পদিনা কেইপাত মই ধুনীয়াকৈ ধুই তাৰ লগত দুপাতমান নৰসিংহ দিছো তাৰ লগতে নহৰু দুপিচ লগতে সোৱাদ অনুযায়ী আপুনি জলকীয়া জ্বলা যদি বেছি খাই ভাল পায় জলকীয়া দিব আৰু নহৰু দুপিচ আদা সৰুকৈ এপিচ দিছো তাৰ পিছত সোৱাদ অনুযায়ী নিমখ দিব তাৰ পিছত গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰিলে এয়া আমাৰ পদিনা চাটনি ৰেডি ইয়াতে অকমান নেমু ৰস আকি দিব পাৰে যদি আপুনি টেঙা ফ্লেভাৰটো টেঙা টেষ্টটো ভাল পায় এয়া আমাৰ পদিনা চাটনি ৰেডি ইয়াৰ পাছত মই আৰু এটা চাটনি বনাবলৈ লম হেতু হৈছে বুটত দিছো মোৰ সোৱাদ অনুযায়ী জলকীয়া নহৰু দুপিচ আৰু আদা সৰু পিচ আৰু পিয়াজ এপিচ এতিয়া মই গ্ৰাইণ্ডাৰত এখিনি দি দিম ধুনীয়াকৈ ধুই লৈছো গোটেইখিনি বস্তু ধুই লোৱাৰ পিছত গ্ৰাইণ্ডাৰত দি ললো তাৰপিছত গ্ৰাইণ্ড হোৱাৰ পিছত এয়া আমাৰ চাটনি ৰেডি ইমান বেছি টেষ্টি লাগিব অকমান দুটা চাটনিতে মই কেঁচা তেল দি লৈছো কেঁচা তেলে সোৱাদটো বেছিকৈ বঢ়াই দিয়ে আৰু গোন্ধটো ভাল কৰে এয়া আমাৰ দুবিধ চাটনি ৰেডি হৈ গ'ল পইতা ভাতৰ লগত খাবলৈ আৰু এটা আইটেম কৰিছো আমি ভেন্দি পুৰা মানে ভেন্দি আমি এটা পুৰি লম নতুৰে ভেন্দি পুৰিছো ভেন্দি কেইটা ধুনীয়াকৈ চাফচিকুণ কৰি ধুই আপুনি এনেকুৱা ধৰণৰ ষ্টেনত গেছতে পুৰি খাব পাৰে আপোনালোকে খাই পাইছেনে জনাবচোন আমি এনেদৰে পইতা ভাতৰ লগত পানী দিয়া ভাতৰ লগত ভেন্দি পুৰা খাওঁ খুব ভাল লাগে ভেন্দিখিনি হোৱাৰ পিছতে এতিয়া আমি এখন তাৱা লৈছো তাৱা গৰম হৈ আছে তাত আমি শুকান বুট কেইটামান দি দিম লগতে অকণ নিমখ দি দিছো এনেকে শুকান বুট তাৱাত ভাজি লৈছো এয়া আমাৰ পইতা ভাতৰ থালি ৰেডি খাই খুব বেছি ভাল লাগিল আপোনালোকে ট্ৰাই কৰি চাওক কেনেকুৱা লাগে জনাব মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে প্লিজ লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ